বনাম হাঁহৰ লগত কোমোৰা। আজি আমাৰ ঘৰত এটা সৰু সুৰাকৈ এটা পাৰ্টি ৰাখিছোঁ। কিহৰ পাৰ্টি মই আপোনালোকক পিছত ক'ম। আৰু আজি মই মাতৃ বাচনত মাংস বনাম। আচলতে কয় যে মাটকা চিকেন, যিহেতু আজি সেইটো বনাম বুলি ভাবিছোঁ। লগতে হাঁহো আছে। তেতিয়াহ'লে এইখিনি মই ঠিক ঠাক কৰি লওঁ। এইটো লৈছোঁ মাতৃ বাচন ইমান চাইজৰ। এইটোত মই 1 কিলো মাংস বনাম। এইটোত ব্ৰইলাৰ মাংস 1 কিলো। অকণমান তেল দিম, এইটোত বেছি নিদিওঁ। আৰু এনেকৈ মই চাইডখিনি এনেকৈ ঘূৰুৱাই পেলাই যাতে তেলখিনি লাগে। তাৰ পাছত দিম নিমখ। তাৰপাছত দিম জলকীয়া গুড়ি। তাৰপাছত দিম কেঁচা জলকীয়া কেইটামান দিছোঁ এনেকৈ। তাৰপাছত দিছোঁ তেজপাত। তাৰপিছত দিছোঁ ইয়াত আছে আদা নহৰু থেতালা খুন্দা আৰু। তাৰপিছত দিছোঁ পিঁয়াজ। পিঁয়াজ অলপ বেছিকৈ দিম, এনেকৈ কাটি দিছোঁ সৰু সৰু কৰি। এইখিনিতে ধুনীয়াকৈ মেৰিনেট কৰি ল'ম। ইলাচি, দালচেনি। এইখিনি ধুনীয়াকৈ মিলাই ল'লোঁ। লগতে পাছত আকৌ দিলোঁ দালচেনি, ইলাচি, লং। এতিয়া মই বাচনটোত সোমোৱাই পেলাম। সোমোৱাই পেলাই তাৰপিছত জুইত দি দিম আৰু। এতিয়া চব বস্তুখিনি ভৰাই দিলোঁ, মাংস মেৰিনেট কৰাখিনি। এতিয়া মই এইডোখৰি এতিয়া ৰুটিৰ এটা দি এইখিনি মই মেৰিয়াই পেলাই তাৰপিছত এখন ঢাকনি দি এনেকৈ লগাই দিম, যেনেকৈ ভাপখিনি ওলাই নাযায়। মাটিৰ বাচনত এইটোৱে এটা যে ভাপখিনি ওলাই যাব নালাগে একেবাৰে। তো গতিকে মই এনেকৈ আটাৰ দি পেলাই এনেকৈ পাৰফেক্ট আৰু ওলাই নাযায় আৰু ভাপটো। জুইত নিদিওঁ, অকণমান জুইত যেনেকৈ ষ্টিমটো লাগে গৈ পেলাই, বেছি জুই দিয়া দৰকাৰ নাই। যিহেতু পানী দিয়া নাই, তেলতে সিজিব। এইটো পাতি দিছোঁ। এতিয়া আধা ঘণ্টা লাগিব অকণমান জুইত। এইটো ৰাখি দিছোঁ। আধা ঘণ্টাৰ পিছত এইটো নমাম আৰু পিছত। পাতি আছে খুৰীয়ে। আপোনালোকক কৈছোঁ আজি সৰু সুৰা এটা পাৰ্টি আছে। ধোঁৱাইছে, চকু মেলিব পৰা নাই। বাকীখিনি যোগাৰ কৰি লওঁ। হাঁহৰ লগত কোমোৰা বনাম। বাকী যি যোগাৰ লাগে সেইখিনি কৰি লওঁ। মাটকা চিকেন হৈ গ'ল, আধা ঘণ্টাৰ ওপৰত হ'ল। এতিয়া নমাই হাঁহৰ মাংস বনাম। তেল এতিয়া দিম তেজপাত। এতিয়া দিছোঁ পিঁয়াজ। আদা নহৰু থেতালা, জলকীয়া গুড়ি, জিৰা গুড়ি দিছোঁ তেলতে। হালধি অকণমান লৰাই মেলি দি দিছোঁ। সিজিলে ইয়াত এতিয়া কোমোৰা দি দিছোঁ। কোমোৰা দি পেলাই কোমোৰাখিনি নিসিজালৈকে ভাজি থাকিম। নিমখ দি পেলাই লৰাই মেলি ঢাকনি মাৰি ভাজি থাকিম। আৰু অকণমান ভাজিলে কোমোৰাকে ধুনীয়াকৈ সিজি পেলাই
গলিবলৈ আৰম্ভ কৰিছে। অকণমান ভাত লেগ পিচ কোনে খাব লেগ পিচ? একেবাৰতে পানী দি দিছোঁ। আকৌ লৰাই মেলি নমাই ৰাখিম। হাঁহৰ মাংসৰে বহুত দিনৰ মূৰত খাম আজি। আকৌ ঢাকনি লগাই পেলাই নমাই ৰাখি দিম। আজি চৰুটো নতুন কিনি আনিছোঁ যে অকণমান এৰাতি পানীত তিয়াই থ'ব লাগে। অকণমান মাংসখিনি ড্ৰাই হৈছে। একো নাই, ধুনীয়া হৈছে, চেণ্টটো খুব ধুনীয়া হৈছে। ৰাখি দিওঁ। পাত চাত ৰেডি হৈছে, কলপাতত একদম ব্যস্ত আৰু। এইফালে হ'ল মাটকা চিকেন, এইফালে হ'ল হাঁহৰ মাংস, এইফালে হ'ল চালাড। এতিয়া ভাত দিম আৰু চবকে একেলগে। আজি মজা খানা হ'ব, মজা। কিবা কি থাকিলে আৰু কলপাত কটা একদম ব্যস্ত আৰু। জ্বলা ভাত কেনে কেনেকুৱা হৈছে মাংস? বঢ়িয়া, এইফালে এইখন ৰাইজ একদম ধুনীয়া হৈছে। হয় নেকি? এইফালে এইখন ৰাইজ কেনেকুৱা হৈছে মাংস? বঢ়িয়া হৈছে, হয় নেকি? ভাল হৈছে বাবু মাংস আগৰ ৰাইজখিনি খোৱালোঁ। এতিয়া আমি ৰাইজখন বহিছোঁ, আমি মহিলা পাৰ্টিটো। আৰু এই পাৰ্টিটো কিয় ৰখাইছিলে মই আপোনালোকক কওঁ এতিয়া। আমাৰ ভাইটিয়ে কেইদিনমান আগতে পুলিচত চাকৰি পাইছিলে আৰু তাৰ কাৰণে ট্ৰেইনিঙৰ পৰা ছুটীত আহিছে ঘৰলৈ। তাৰ কাৰণে আমি পাৰ্টিটো ৰাখিছিলোঁ। এয়াই পাৰ্টিটো। আৰু আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব। আমাক কমেণ্ট কৰিবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিলে। যিসকলে মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, নমস্কাৰ।